Hello guys, welcome back my new vlog guys. মই নেকি আপোনালোকে চাই আছে নেকি ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আজি মই যোৱা নাই দোকানত। আজি মই ৰুমৰ ভিতৰতে সোমাই কেনে বিলৰ কাম কৰি আছো গাইজ। আপোনালোকে দেখিবলৈ পাই আছে। তো মই আছো বৰ্তমান এতিয়া মাহীহঁতৰ এইফালে মই অলপ বাহিৰৰ ভিউখিনি দেখাই দিওঁ গাইজ। খিৰিকীৰে চাই থাকোঁ মানে বতাহও খাই আছো। তো মানে মানুহ চাই আছো, বতাহও খাই আছো, বিলো কৰি আছো, গোটেইবোৰ কাম কৰি আছো একেলগে। মানে কি হৈ গ'ল দোকানত থাকিলে মানে বিলৰ বস্তুবিলাক এণ্ট্ৰি কৰা নহয়, মানে কাষ্টমাৰ বহুত থাকে, সেইকাৰণে মই ৰুমত থাকিয়ে কৰি আছোঁ বিলৰ কামখিনি। মোক অকলে নালাগে যে দোকান যাওঁ, তো ৰুমত থাকিয়ে বিলৰ কামখিনি কৰি দিয়া তুমি, নহ'লে ইয়াতে আহিলে কামটো নহয়। তো সেইকাৰণে মই ৰুমতে আছিলোঁ। তো মই কিবা গুদামত লাইট ওলাব লগা হোৱা কাৰণে মই লাইটকেইটা ওলাই থৈ আহিলোঁ। তো এতিয়া নিব আহি আছে, কোনোবাই লৈ যাব। তো মাহীয়ে ক'লে কি তুমি ভাতকেইটা খাই ল'বা নেকি এতিয়া? মই কৈছোঁ কি মই এতিয়া ভাত নাখাওঁ, ভোক লগা নাই, পিছত মই গা পা ধুই কেনে খাই ল'ম। এতিয়া অলপ বিলৰে কাম কৰি লওঁ গাইজ। তো গাইজ চাই লওক, এইটো লেপটপতে মই বিলৰ কাম কৰি আছোঁ। তো গাইজ কিবা এটা ভালো লাগি আছে, কিন্তু অকলে অকলে ইমান এটা ভালো নালাগে, বা ৰুমৰ ভিতৰতে দোকানত থাকি আকৌ ৰুমত থাকিলে ভালো নালাগে। সেইকাৰণে অলপ মন চন বেয়া লাগিলে অলপ বাহিৰৰ পিনে ওলাই যাওঁ, আকৌ আহি কেনে বিলৰে কাম কৰোঁ। আৰু গাইজ আপোনালোক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, পাৰিলে কৰিব আৰু মানে মোৰ চেনেলটো যোনে নতুনকৈ আহিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব গাইজ, লাইকো কৰি দিব পাৰিলে, আৰু শ্বেয়াৰ কৰি দিলেতো আৰু ভালৰে কথা গাইজ। তো আপোনালোকে ছাপোৰ্ট কৰক। তো মই ভিডিঅ' দিয়াৰ কাৰণে ডেইলি চেষ্টা কৰিম। মেইনলি কি হৈ গ'ল গাইজ, মই টাইমেই নাপাওঁ ভিডিঅ' বনোৱাৰ কাৰণে, দোকান থাকিলে টাইমটো নাপাওঁ। তো যিদিনা মই ছুটি লৈ যাম, মই সেইদিনা ব্লগ বনোৱাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। তো আপোনালোকৰ ছাপোৰ্ট পালে অলপ ভাল লাগিল হয়। তো আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো আজিলৈ এইখিনিয়ে আৰু। তো নেক্সট ভিডিঅ' আকৌ আহিব, আপোনালোকক মই দেখুৱাম, মিনি তাজমহলো দেখুৱাম নেক্সট উইকত। তো আপোনালোকে দেখিবলৈ পাব। ছেম টু ছেম তাজমহলৰ দৰে হয়, গুৱাহাটীত আছে আপোনাৰ মিনি তাজমহল এটা, মই সেইটো দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আজিলৈ এইখিনি।